দীপজ্যোতি অল আপুনি মোৰ ইউটিউব চেনেল চাই আছে পুৰা বৰষুণ দি আছে ব্লক বাহিৰত আপোনালোকক দেখাই দিছোঁ অলপমান বৰষুণটো ব্লক ফালে চাওঁ না কেনেকুৱা বৰষুণ দিছে সেইফালে যাওক সেইফালে একদম গছ গছনি ঢেৰ গছ গছনি আছে ওচৰতে এইফালে বাগান আছে বাগানো দেখাম আপোনাহঁতক হেল্ল' গাইজ গেছ আনিব গৈ আছোঁ গেছ ক'ত থ'ম গেছ আনিব গৈ আছোঁ আৰু কি ক'ব গাড়ীত গৈ আছোঁ গেছ আনিবলৈ চাই থাকিব এতিয়া গেছ আনিবলৈ হেল্ল' গাইজ এইটো লৈ পিনে আহিম এতিয়া দিয়ক কি আপুনি যায় নেকি ব্লক বিচাৰিছিলোঁ এইটো বস্তুৱে নাপালোঁ পাই ইয়াতো কোৱা বৰষুণে দি আছে পাই গ'লোঁ এতিয়া বস্তুটো কিমান এইটো চাইকেলটো 1850 অঁ দাম চাইছা অঁ এইটো 1500 এইটো গান বজা আছে 1200 এই ঘাটি লগালে এইটো চাই দিয়ক এইটো বিচাৰ হাৰা নহয় গ'লো এতিয়া পাইছোঁ দোকানখন এখন এই চাইকেলবোৰ কিমান দাম হ'ব এইটো 11500 এইটো পাতল চকাটো আছে ন ৰেঞ্জাৰ চাইকেলৰ পাতল চকা অঁ আছে কিমান দাম এনে এইটো 9,500 নে 10,500 10,500 হ'ব ডবল ডিস্ক ব্ৰেক হ'ব অঁ এইটো চাওকচোন বাৰ্ণাৰটো এই বস্তুটো লাগিছিলে এই বস্তু দোকানটো পাম বুলি কৈছিলে এইটো ইয়াতো নাই বুলি ক'লে ঘৰৰ কাৰণে কেইটামান বস্তু লৈ ল'ম এতিয়া আপুনি বিচাৰি থাকক ঘৰৰ কাৰণে কেইটামান বস্তু লৈ ল'ব লাগিব লৈ ল'ম আৰু এটা কওকচোন হে আপুনি বহুত ওখ হৈ গ'ল এতিয়া এই দোকানত আপোনালোকৰ ভিডিঅ'টো দেখাব নোৱাৰা কাৰণে বেয়া চেয়া নাপাব অলপমান প্ৰব্লেম হৈ আছিলে সেইকাৰণে গুচি আহিলোঁ এইকেইটাই বস্তু ল'লোঁ আৰু এইকেইটা থালি চালি আৰু কি এইবোৰ এতিয়া মই ঘৰত আহি পাই গ'লোঁ আপুনি নেক্সট ব্লগ চাই থাকিব